কাম বনবোৰ কৰি এতিয়া আজৰি হৈছো দেই। তাৰ দিনটো কাম কৰি কৰি মানে ভাগৰে লাগি যায়গে। কাম শেষ নহয় পাই আমাৰ ঘৰখনত কিনো আছে জানো পাই। অকণ বহুচোন এইখিনিতে বহি পেলাই সেই হেৰ মোবাইলটো চাবলৈ সময় পোৱা নাই। দিনটো কাম কৰি ফুৰিছো। মোবাইলটোকে সেই ইউটিউবটোকে অকণমান চাওঁচোন। ইউটিউবটো বহুত দিন চোৱা নাই হেও। ধক কেইটামান চাওঁ, কিবা কিবি কেইটামান চাই লওঁ পাই। মুকলিতে অকণমান বহি পেলাই ৰ'দটো লওঁ, তাৰপিছত আকৌ হেৰি কৰোঁ, মোবাইলটোকে চাই থাকোঁ অকণমান দেৰি। কি একদম ভিতৰতে সোমাই একদম মূৰটোহে গৰম হৈছে মোৰ আৰু। মোবাইলটোকে উলিয়াই লওঁ, ইউটিউব অকণমান চাই লওঁ পাই। খানা চানা বনোৱা সেইবোৰ চাবলৈ বহুত দিন পোৱাই নাই। এই চবেই ইমান ধুনীয়া ধুনীয়াকৈ খানা চানা বনাই পেলাই সি এইবোৰ ইউটিউব চাই বনাই থাকে। মই সেই চাবলৈকে সময় নাপাওঁ। আৰু এটা আমাৰ সেই ল'ৰাটো ৰুণ গোটেই হটস্পটখিনি লৈ লয়, গোটেই নেটখিনি একদম লৈ ল'ব পাই মোৰ। চাওঁ ইউটিউবটোকে অকণমান চাই লওঁ, তাৰপিছত সেই কিনো ওলাইছে চাই থাকোঁ। ইমান ধুনীয়া জেগা, এইবোৰ কেনেকুৱা জেগা অ'। আচ্ছা তলত কি লিখা আছে? ডুবাই। ইমান ধুনীয়া জেগা নে? চাই থাকোচোন কেনেকুৱা। পানীবোৰ ইমান চাফা। এইবোৰ বিল্ডিংবোৰ ইমান ওখ ওখ যে। ডিম্পু বৰুৱা ডুবাইত আছেগে। ইমান ধুনীয়া লাগিছে দৃশ্যবোৰ। কৃষ্ণ মই কেতিয়া যাবলৈ পাম এখন ৰে। ইমান ধুনীয়া স্বৰ্গপুৰী নে কিয় এখন। ফুলবোৰ কিছু ধুনীয়াকৈ সজাইছে আকৌ দেই। বিল্ডিংবোৰ ইমান ওখ ওখ। তেনেকুৱা বিল্ডিং মই নিজ চকুৰে আজিলৈকে দেখিয়ে পোৱা নাই হেও। ডুবাইখন ইমান ধুনীয়া নে বাৰু। মই আকৌ এতিয়াহে গম পাইছোঁ পাই। এনেকুৱা যে জেগা আছে পৃথিৱীত, মই এতিয়াহে গম পাইছোঁ পাই। এখেতক কওঁগেচোন আমিও ডুবাইলৈ ফুৰিবলৈ এপাক যাওঁ নেকি। কিমান পইচা বা কি লাগে জানো পাই। কি পইচা পাতি লাগে নে কি লাগে, কিমান লাগে গম নাপাওঁ আৰু। কৈ চাওঁগেচোন এখেতক। এখেতক কৈ চাওঁগে পাই। সোনকালে ক'লে সোনকালে যাবলৈ পাম। গোটেইখন ফুৰিম কৈছোঁ নহয়। গোটেই জেগাবোৰ ফুৰিম, ৰুণজুনকো লৈ যাম। এখেতে গালিয়ে পায় নে কি কয় নাজানো আৰু। কৈ চাওঁগেচোন। ইমান ধুনীয়া জেগাবোৰ নিজ চকুৰে চাবলৈহে মন গৈছে। ইমান ধুনীয়া কৃষ্ণ মই আজিলৈকে এনেকুৱা ইমান ধুনীয়া দৃশ্য দেখিয়ে পোৱা নাই ভাই। যাওঁ কৈ চাওঁগে যাওঁ। বোলো শুনিছে এফালে আহকচোন। শুনিছে এফালে আহক। কথা এটা হ'ল, কথা পাতিবলৈ আপোনাৰ লগত। বটেশ্বৰী ইমান লৈ ঢাপৰি কি হ'ল বাৰু? ইমান চিৰি আছা, কি হ'ল কোৱাচোন? আপোনাক কথা এষাৰ ক'বলৈহে মাতিলোঁ। বোলো কথা এষাৰ কওঁচোন আপোনাক। বোলে ভালকৈ শুনি লওকচোন এই কথাটো। কোৱাচোন কোৱা। মই সেই গাহৰিকেইটালৈ দানা কাটি আছিলোঁ। কোৱাচোন জল্দি কোৱা, কি হ'ল? শুনকচোন, আমি ডুবাইলৈ যাম ওলাবচোন ফুৰিবলৈ। ইমান ধুনীয়া জেগাবোৰ দেখি পেলাই বাৰু আচৰিত আৰু। ইমান ধুনীয়া জেগাবোৰ। কি হ'ল বটেশ্বৰী? ডুবাই যাম বোলো ফুৰিবলৈ। ইমান ধুনীয়া দেখিলোঁ ইউটিউবত চালোঁ। গোটেই ডুবাইখন দেখুৱাইছে। ইমান ধুনীয়া লাগিছে নহয়। স্বৰ্গপুৰী মানে, সাক্ষাৎ স্বৰ্গপুৰী। ওলাবচোন যাম। বটেশ্বৰী ডুবাই তুমি এনেই যাব পাৰিবা বুলি ভাবিছা নেকি হে? কিমান পইচা লাগিব বাৰু? পইচা পাতি কথা জানানে কিমান লাগিব হে? পইচা পাতি কথা কেলেনো টেনশ্যন লৈছে? কেইটামান পইচা মই থৈছোঁ নহয়। আৰু বোলে আমাৰ গাহৰিকেইটা বিকি দিম আকৌ। সেইকেইটা বিকি পেলাই যিমানকেইটা পাম মিলাই মেলি যাম আৰু ফুৰি আহিমগৈ এপাক। বটেশ্বৰী এইবিলাক কথা মোৰ আগতে যি ক'লা বেলেগৰ আগত নক'বা আকৌ দেই। কেলে বেলেগৰ আগত কিনো? মই আপোনাৰ আগতে কৈছোঁ। বেলেগৰ আগতনো কেলে ক'ম বাৰু? আপোনাৰ ওচৰত কিমান আছে পইচা? ওলাবচোন যাম। বটেশ্বৰী তুমি যিমান সহজ বুলি ভাবিছা সিমান সহজ নহয়। আৰু ডুবাইখন তোমালোকৰ সেই ঘৰৰ ছাইডতে নাই নহয়, বহুত দূৰ। আৰু এটা কথা, ডুবাই যাবলৈ এনেই নোপোৱা, পাছ লাগিব। আৰু এটা কথা, ডুবাই যাবলৈ তোমাৰ মজুত বহুত লাখ টকা লাগিব, গম পাইছা? এনেই নহয়। কি বুলি ভাবিছা তুমি? কি ইমান লাগিব নে? মই আকৌ ভবা নাছিলোঁ ইমান লাগিব বুলি। মই বোলো গাহৰিকেইটা বিকি দিম আৰু তাৰপিছত বোলো যিমানখিনি পইচা হয় মিলাই মেলি যাম আৰু সেই বুলিহে ভাবি আছিলোঁ। আপোনাৰ কথা কোৱাতকৈ নোকোৱাই ভাল। আৰে এতিয়া মোক খং কৰি কি লাভ বাৰু? গাড়ীখন ল'বচোন। গাড়ীখনো নাই এতিয়া আমাৰ ঘৰত ডুবাইলৈ যাবলৈ। কি বটেশ্বৰী তুমি ডুবাইলৈ গাড়ী লৈ যাবা? ঈশ্বৰ এই মানুহজনী কি কওঁ মই এতিয়া? কিনো তেতিয়াহ'লে গাড়ী নহ'লে কিবা খোজকাঢ়ি যাম নেকি মই? এইবোৰ এনেই মিছাতে মাথাটো গৰম কৰি থাকিবা দেই। প্লেনে যাব লাগিব ডুবাইলৈ। তোমাৰ গাড়ীখন লৈ তোমাৰ মূৰতে উঠাই লৈ যাবা গাড়ীখন। যাওঁ মই গাহৰিকেইটাক জনাই দিওঁগৈ। উল্টা পুল্টা কথাবোৰ কৈ থাকিবা। কি হ'ল মা দেউতা দুয়োটাই মুখখন যে ফুলাই আছা? ৰুণ কিনো কবি আৰু, মাৰক বোলে ডুবাইলৈ যাব লাগে বোলে। উৎপাত, মোৰ মূৰটো খাই আছে। মই কি মূৰটো খালো বাৰু? মই কথাটোহে কৈছিলোঁ। হ'ব মা, কাজিয়া নকৰিবা হ'ব। তুমি চিন্তা নকৰিবা। মই যেতিয়া ডাঙৰ হৈ মই এজন ইঞ্জিনিয়াৰ হ'ম বুলি ভাবি আছোঁ। আৰু মই যেতিয়া পইচা পাতি গোটাম তেতিয়া তোমাক লৈ যাম মা, টেনশ্যন নল'বা। মোৰ ল'ৰাটো হ'ব দে, মই তোৰ লগতে যাম। বাপ্পাৰ লগত নিও নাযাওঁ। যিখনহে অকৰা হেৰি কৰি থাকিব তাত গৈ মোক হেৰুৱাই থৈহে আহিবগৈ। এতিয়া তাৰমানে সেইটোহে হ'লগৈ লাষ্টত গৈ থৈ। হ'ব, ৰুণ ডাঙৰ হ'লে এনেও আমাৰ দুটাক লৈ যাব ফুৰিবলৈ। আপুনি যিহে ৰাস্তাই পাহৰিব ক'ৰবাত হেৰাই আহিবগৈ গৈ পেলাই। হ'ব যা পঢ়ি আছিলি হ'বলা তই। মইতো সেই গাখীৰ এগিলাচ গৰম কৰি দিমগৈ। ব'ল।
ল'ৰাটোৰ লগতে যাম আৰু ডেকা সোনকালে আৰু চাকৰি এটা ল ডুবাই যাম তোৰ লগত অৰুণ মোকো লৈ যাবি আকৌ দেই অকল মাৰক লৈ নাযাবি আকৌ হ'ব দিয়া দুইজনকে লৈ যাম গোটেই ফুৰি আহিম দেই ঠিক আছে ঠিক আছে